মানুহৰ জীৱন মূলত তেওঁৰ চিন্তাৰ প্ৰতিফলন। আমি যি চিন্তা কৰোঁ ধীৰে ধীৰে আমাৰ দৃষ্টিভংগী, আচৰণ আৰু জীৱনৰ বাস্তৱতাও তেনে হৈ উঠে। যদি আমি সদায় ভয় কৰোঁ, নেতিবাচক চিন্তা কৰোঁ আৰু হতাশাৰ কথা ভাবি থাকোঁ, তেন্তে পৃথিৱীৰ প্ৰতিটো পৰিস্থিতিতেই সমস্যাহে দেখা যায়। কিন্তু যদি আমি প্ৰত্যাশা, সাহস আৰু সফলতাৰ কথা চিন্তা কৰোঁ, তেন্তে কঠিন সময়তো সুযোগ বিচাৰি পাওঁ। সেইবাবে সদায় ভাল চিন্তা কৰিব লাগে, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। কাৰণ আপুনি যি চিন্তা কৰে ধীৰে ধীৰে আপুনি সেয়াই হৈ উঠে। মানসিকতা সলনি কৰক। আমাৰ মানসিকতাই আমাৰ জীৱনৰ ভেটি। জীৱনলৈ অহা প্ৰত্যাহ্বান আমি কেনেকৈ গ্ৰহণ কৰোঁ, বিফলতাৰ পৰা আমি কি শিকোঁ, অথবা সফলতাই আমাক কেনেদৰে প্ৰভাৱিত কৰে, এই সকলো কথা মূলতে আছে আমাৰ মানসিকতা। যদি মানসিকতা সঠিক নহয়, তেন্তে জীৱনলৈ অহা উত্তম সুযোগবোৰো আমাৰ হাতৰ মাজেৰে পিছলি যাব পাৰে। কিন্তু ইতিবাচক আৰু বিকাশমুখী মানসিকতাই সাধাৰণ মানুহকো অসাধাৰণ সফলতাৰ পথ দেখুৱাব পাৰে। আমাৰ মানসিকতা হৈছে সেইযোৰ চশমা, যাৰ মাজেদি আমি আমাৰ সুন্দৰ পৃথিৱীখনক দেখিব পাৰোঁ। নিজৰ চিন্তাধাৰা সলনি কৰক, নিজৰ বিশ্বাস শক্তিশালী কৰক আৰু জীৱনটো ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ শিকক। কাৰণ যেতিয়া মানসিকতা সলনি হয়, তেতিয়া জীৱনৰ দিশো সলনি হয়। নিজৰ ওপৰত বিশ্বাস ৰাখক, সপোন দেখা বন্ধ নকৰিব আৰু প্ৰতিদিনে নিজক আগৰ দিনতকৈ অলপ বেছি উন্নত কৰিবলৈ চেষ্টা কৰক। এদিন দেখিব আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে।